হে গাইজ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ঠাইত আহিছোঁ যি শুৱালকুছিত কোনো নাজানে এখন যে অৰণ্য আছে। সেই অৰণ্যখন আমি আপোনালোকক দেখাম, প্ৰকৃতিৰে ভৰা এখন সেউজীয়া অৰণ্য। আহক চাওঁ আহক। বন্ধু বান্ধৱীসকল, আপোনালোকেও সময় উলিয়াই ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থকাতকৈ এবাৰ প্ৰকৃতিৰ সেউজীয়া ঘাঁহ বননিৰ মাজলৈ ওলাই আহক। কিবা বেলেগ এটা ফিল আহে, মনটো অতিবাত ভাল লাগে, প্ৰকৃতিৰ মনোমোহা ৰূপত মুগ্ধ হ'বলৈ মন যায়। গাইছে পাহাৰ আহিছে আজি চাব আপোনালোকে। আপোনালোকে চালে আমি এটা এতিয়া নিজৰৰ সন্ধানত গুচি যাম। আপোনালোকেও চাই থাকক আমি নিজৰটো পাওঁ নে নাপাওঁ। আহক চাওঁ আহক। এয়া চাওক, পথাৰো লাগিছে ইয়াত, আৰু এই লেচু আছিল। লেচু কিন্তু এতিয়া নাই। আমাৰ মানে স্থানীয় মানুহৰ পৰাই গম পাইছোঁ ইয়াত বোলে লেচুবোৰ খাই পেলাই বান্দৰে। সেইকাৰণে আমি এতিয়া লেচু ধৰিব পৰা নাই ক'ত আছে। এতিয়া এটা দুটা লাগি আছে আৰু ইয়াত কঁঠাল কিন্তু আছে, কঁঠাল দুনিয়াত আছে। কঁঠালো আপোনালোকে খাই ভাল পাব। লৈয়ে যাওঁ নেকি আমি? গাইছে আমি লেচু দেখিলেও কিন্তু এতিয়া লেচুটো পাৰিম নে চাওঁ ৰ'ব। অকণমান ট্ৰাই কৰি চাওঁ, নাপামে চাগে। নাপামে দিয়ক, বহুত ওপৰত আছে। কিন্তু এটা দুটা আছে, বান্দৰে চব খাই শেষে কৰিছে। এতিয়া যাওঁ বলক আমি আগৰ ফালে। এইটো আমাৰ প্ৰথম ষ্টেপটো আমাৰ এইখিনি জংঘল মংগল আৰু কঁঠাল দেখিছে আপোনালোকে। সিপিনে কৰ্দৈ আছে, খেজুৰ আছে। আহক আমি যাই থাকোঁ। চাওকচোন ইমান ধুনীয়া দৃশ্য। এই দৃশ্যটি দেখি কেমেৰাত আবদ্ধ কৰিলোঁ আৰু আপোনালোককো দেখালোঁ। ইয়াত মানে আমি ভাটিবিলাই আহিলোঁ, কিন্তু ৰাতিপুৱা আহিলে আপোনালোকক দেখাব পাৰিলোঁ যে ইয়াত বহুতো ধুনীয়া মানে পৰিভ্ৰমী চৰাই আহে। কিন্তু এতিয়া বেছি নাই চৰাই, কিন্তু আমি ভাটিবিলাই আহি পালোঁ। আমি যদি ৰাতিপুৱা হ'লে আপোনালোকক বঢ়িয়াকৈ দেখাই দিব পাৰিলে। এতিয়া চাব লগা আৰু বাপৰে, এইডালচোন কি গছ! দেখাত চিৰিৰ নিচিনা লাগে। এনেকুৱা লাগে যেন মানুহে বনাইছে, কিন্তু এই গছডাল নেচাৰেল। গতিকে আহক আমি আগবাঢ়ি যাওঁ। বাহ, কি জংঘল! এই জংঘলৰ মাজে মাজে মই গৈ আছোঁ। মোৰ মানে অলপ ভয় লাগে। বেলেগ ভয় নালাগে, এই সাপ চাপ ফচা যায় বুলি ভয় লাগে আৰু। বাদ দিয়ক, সাপ দেখা নাপায় দিয়ক। জংঘলত আহিছোঁ এতিয়া, ভয় কৰি লাভ নাই। বাকী গাইজ, জংঘল মই বহুত ভাল পাওঁ দেই। এটা সময়ত যেতিয়া আমি আদিম মানুহ আছিলোঁ, তেতিয়াতো আমি জংঘলতে আছিলোঁ। সেইকাৰণে মই জংঘল বহুত ভাল পাওঁ। ক'বলৈ গ'লে জংঘল আমাৰ তেজত আছে। গাইজ, এই শব্দটো শুনকচোন। শুনিছে এই চাউণ্ডটো? শুনক একবাৰ ভালদৰে শুনক। এই যে পকা, এই পকাটো আপোনালোকক দেখাই আছোঁ। আপোনালোকক চাগে দেখা পোৱা নাই আজিকালি। পকাটো দেখাম, চাওক। জনাবচোন আপোনালোকে এই পোকটো কেতিয়াবা দেখিছিলনে? আৰু এই পোকটোৰ নাম যিসকলে জানে কমেণ্ট কৰি জনাব। আমি মানে আচল নামটো নাজানো, জেজেৰী পোকা বুলিহে জানো। গতিকে আপোনালোকে জানিলে জনাব। বাহ, কি ডেঞ্জাৰ পোক! দেখাত পোকটো সৰু, কিন্তু চাউণ্ডটো বহুত ডাঙৰ। মই আগে পিছে চাউণ্ডটো বহুতবাৰ শুনিছোঁ, কিন্তু দেখা আজি প্ৰথমবাৰ পালোঁ। এয়া আমি ছেকেণ্ড ষ্টপ পালোঁ। মানে আমাৰ বন্ধু পদ্ম, মানে সি স্থানীয় ইয়াৰে। সি কৈছে গছৰে আবদ্ধ এটা গেট পাম। এই গেটটো চাওক আপোনালোকে, কি সুন্দৰভাৱে এটা সজাইছে গছেৰে। এই প্ৰকৃতিৰ মানে ভাল লাগে আৰু ধুনীয়া দৃশ্য। এইটো হ'লে আমাৰ ছেকেণ্ড ষ্টপ। ভাল লাগিছে আৰু কিবা এটা, আৰু আগলৈ যাই থাকিম। আপোনালোকে চাই থাকক। মোৰ বন্ধুৱে কৈছিল, পদ্মই মানে কৈছিল যে এই ছেকেণ্ড ষ্টপৰ পিছত মানে এখন মুকল অৰণ্য পাম। সেই অৰণ্যখন আপোনালোকে চাই লওক। মানে ইমান ধুনীয়া অৰণ্য, মানে চৰাই চিৰিকটি, উখল মাখল চব ধুনীয়াকৈ উশাহ ল'ব পাৰি ইয়াত ভালকৈ। চাওক প্ৰকৃতিৰ এইবিলাক দৃশ্য। আগত নিজৰাত গৈ আছে। এই পাহাৰখন মানে পাৰ হৈ নিজৰতো পাই যাওঁ। আপোনালোকে চাই থাকক। আপোনালোকে আহক।
আমি দেখা পালো যে ইফালে ৰাস্তাই নাই, এতিয়া কি কৰোঁ তাকে ভাবিছোঁ। মানে আমি ভুল ফটোৰে অহাৰ নিচিনাই হ'ল। একো নাই, আমি ৰাস্তাটো চিনি পোৱা নাই, গতিকে মোৰ বন্ধুজনক ফোন কৰি সোধোঁ যে কোনফালে গ'লে নিজৰাটো পাই যাম। অঁ হয় নেকি? দিয়া হ'ব দে। চ' গম পালোঁ মানে যোনপিনে ৰাস্তা আছে সেইপিনেহে নিজৰা আছে, মানে এইপিনে ৰাস্তাও নাই নিজৰাও নাই। চ' আমি ভুল পথৰে আহিলোঁ, এতিয়া আকৌ ফিৰি যাব লাগিব। আহক গাইজ, মানে কি হ'ল, আমি কালি এইটো উলিয়াব নোৱাৰিলোঁ নিজৰাটো। আজি সেইকাৰণে ৰাতিপুৱা আহিছোঁ, অলপ ৰ'দ আছে, কিন্তু আপোনালোকে চাই থাকক, কিবা এটাতো দেখাম আপোনালোকক। মানে পানী শুকাইছে বোলে, মোৰ বন্ধুজনে ক'লে। আজি মানে বন্ধুজনকো লৈ আহিলোঁ, সেইকাৰণে নিজৰাটো আপোনালোকক দেখাম। মানে বেছি পানী নাই আৰু, বাৰিষা কাল অহা নাই কাৰণে, মানে এতিয়া ষ্টাৰ্টহে হৈছে বাৰিষা কাল। মানে বাৰিষা কালৰ মাজৰ সময়ত বোলে পানী ইমান মানকৈ আহি যায়, সেইকাৰণে আপোনালোকক দেখাওঁ। অলপে পানী আছে, বেছি পানী নাই। চাওক আপোনালোকে, আহক। চাওক কি ধুনীয়া জেগা দেই। কিবা এটা প্লেচ আহি পালোঁ, চাওক কি ধুনীয়া প্লেচ, প্ৰকৃতিৰ মনোমোহা দৃশ্য এইবিলাক। আহক চাওক, এতিয়া চাওক নিজৰা পাই গ'লোঁ আমি। নিজৰা সোঁতটো এইপিনে বৈ আছে, মানে নিজৰা সিপিনে আছে। আমি ইয়াতে সিটো দাঙি চাম, বহুতে কৈছে কেঁকোৰা থাকে বোলে ইয়াত। গোটেই এটা শিলত কেঁকোৰা এটা পালোঁ, চাওঁ। মই উলিয়াব নোৱাৰিলোঁ, মোৰ বন্ধুজনে উলিয়াব, চাওক। পানীৰ শিলৰ তলত মানে কেঁকোৰাও থাকে, চাই লওক ইমান ডেঞ্জাৰ কেঁকোৰা। চাওক ইমান ডাঙৰ কেঁকোৰা, চাওক। এইবিলাক আমাৰ নিজৰ কেঁকোৰা। খাব নেকি গাইজ? এণ্ড ফাইনেলি গাইজ, আমি নিজৰটো পাই গ'লোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰিলোঁ। এডাল সাপ দেখা পালোঁ, সেইকাৰণে ভয়তে নগ'লোঁ। মোৰ লগৰজনে বহুত ৰিস্ক লৈ ভিডিঅ'টো কৰি আনিছে, চ' সেইকাৰণে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে।